Hello friends, welcome to my Assam GK channelor another video loi apnalokok swagotom janaisu. Ajir video to bohote important hoboloi goi ase, so video to skip nokori hekoloi sai thakibo. Ajir video topic hoise apnalokok jiman khini SI ekok ase. SI ekok tar mane unit ekok jiman ase tar mane bhoror SI ekok ki tapor SI ekok ki begor SI ekok ki tar pisot homayor SI ekok কি এইবোৰৰ বিষয়ে আজি ভিডিওটো আলোচনা কৰিম সো বন্ধু-বান্ধৱীসকল ভিডিওটো যদি ভাল পায় আপোনালোকে এটা লাইক কৰি দিব হেই প্ৰশ্নলৈ আগবঢ়াৰ আগতে আপোনালোকক মই দুটামান বেলেগ ধৰণৰ কোৱেশ্চন লৈ ভিডিওটো আৰম্ভ কৰিম বুলি ভাবিছো সো বন্ধু-বান্ধৱীসকল ভিডিওটো স্কিপ নকৰি হেকলৈ চাই থাকিব বলক ভিডিওটো আৰম্ভ কৰো আজি প্ৰথমটো কোৱেশ্চন হৈছে ব্ৰহ্মপুত্ৰ নদীক তিব্বতত কি নামেৰে জনা যায় সো বন্ধু-বান্ধৱীসকল এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যে ব্ৰহ্মপুত্ৰ নদীক তিব্বতত কি নামেৰে জনা যায় এটোৰ এনসাৰ হ'ব এতে লিখাই আছে চাব সি নম্বৰত এনসাৰটো লিখা আছে তসংপ হৈছে ব্ৰহ্মপুত্ৰ নদীক তিব্বতত যি নামেৰে জনা যায় হেটো হৈছে তিসাংপ হৈছে আপোনালোকৰ ব্ৰহ্মপুত্ৰৰ দ্বিতীয়টো নাম যেটো এটো তিব্বতত বিখ্যাত হয় সো বন্ধু-বান্ধৱীসকল তাৰ পিছত যেটো 2 নম্বৰ কোৱেশ্চন আছে মই আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ ডাঙৰ সো বন্ধু-বান্ধৱীসকল এই বস্তুটো প্ৰায় সকলোৱে জানে তথাপি মই আপোনালোকে যেটো নাজানে কমেন্ট কৰি জনাব ইয়াতে মই আপোনালোকক এনসাৰটো কৈ দি আছো যে অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এতিয়া বন্ধু-বান্ধৱীসকল এসআই ইউনিটলৈ আগবাঢ়িছো সো বন্ধুসকল 3 নম্বৰ কোৱেশ্চন মেইন কোৱেশ্চনৰ পৰা আৰম্ভ কৰিছো 1 নম্বৰ কোৱেশ্চন হৈছে 1 টন মূল্য কিমান তাৰ মানে 1 টনত কিমান কেজি হয় ইয়াতে স্পষ্টভাৱে লিখা আছে শুদ্ধ উত্তৰটো এ নম্বৰ হ'ব শুদ্ধ উত্তৰ 10 টু দি পাৱাৰ 10 কেজি 10 টু দি পাৱাৰ 10 কেজি মানে এই 10ত 3টা 10 আছে 3টা 10 পূৰণ কৰিলে কিমান হ'ব নিশ্চয় 1000 হ'ব তাৰ মানে 1 টনত 1000 কেজি তাৰ মানে 1000ত 1 টন সো বন্ধু-বান্ধৱীসকল এই কোৱেশ্চনটো হৈ গল আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব তাৰ পিছত 4 নম্বৰ যেটো কোৱেশ্চন আছে হেইটো কোৱেশ্চন হৈছে ফৰাত হৈছে তলৰ কণ্ট্ৰোৰ একক বন্ধু-বান্ধৱীসকল আপোনালোকে কমেন্ট কৰি জনাব ফৰাত কিহৰ একক ইয়াতে 4টা অপচন আছে 4টাৰ ভিতৰত যিকোনো এটাহে শুদ্ধ উত্তৰ হ'ব মই ৰখি দি আছো আপোনালোকে ক'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধাৰক 3 নম্বৰ ফৰাত হৈছে ধাৰকৰ এসআই একক সো বন্ধু-বান্ধৱীসকল 5 নম্বৰ কোৱেশ্চন ভল্ট হৈছে তলৰ কণ্ট্ৰোৰ এসআই একক ভল্টৰ এসআই একক কি ইয়াতে 4টা অপচন আছে সো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে তৎক্ষণাত কমেন্ট কৰি জনাওক বন্ধু-বান্ধৱীসকল ইয়াৰ যেটো শুদ্ধ আনসাৰ মই কৈ দি আছো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ মই মাৰ্ক কৰি আপোনালোকক দেখাই দিম তাৰ আগতে আপোনালোকক কৈ লৈছো যদি আপোনালোকে চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ জিকে সমূহ পাই থাকিবলৈ হলে সো বন্ধু-বান্ধৱীসকল মই আকৌ কৈ দি আছো ভল্টৰ এসআই একক হৈছে বৈদ্যুতিক বিভৱ সো বন্ধু-বান্ধৱীসকল 6 নম্বৰ যেটো কোৱেশ্চন আছে যে পৰিমাণৰ এসআই একক কি এইবিলাক আপোনালোকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখিব সো বন্ধু-বান্ধৱীসকল পৰিমাণৰ এসআই একক মই মাৰ্ক কৰি দেখাই দি আছো পৰিমাণৰ এসআই একক হ'ব লিটাৰ যেটো সি নম্বৰত আছে সো বন্ধু-বান্ধৱীসকল পৰিমাণৰ এসআই একক হ'ব লিটাৰ মই আকৌ দেখাই দিলো পৰিমাণৰ এসআই একক হৈছে লিটাৰ তাৰ পিছত আলোক বৰ্ষৰ এসআই একক কি ইয়াতে 4টা মান অপচন আছে এটো বহুতে কিন্তু নাজানে যে আলোক বৰ্ষৰ এসআই একক কি এতে এনসাৰটো হ'ব ভি নম্বৰ দূৰত্ব স্পষ্টভাৱে আপোনালোকে চাই চেণ্টাৰটো হ'ব ভি নম্বৰ 7 নম্বৰ আলোক বৰ্ষৰ এসআই একক হৈছে আপোনাৰ দূৰত্ব 8 নম্বৰ যেটো কোৱেশ্চন আছে প্ৰতিৰোধৰ এসআই একক কি বন্ধু-বান্ধৱীসকল এইকেইটা কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু আগতে এনে ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন মই পাই থাকিব এটো চেনেলত যে প্ৰতিৰোধৰ এসআই একক হৈছে ওম যেটো মই মাৰ্ক কৰি দেখাই দিলো 9 নম্বৰ যেটো কোৱেশ্চন আছে টেসলাৰ এসআই একক কি বন্ধু-বান্ধৱীসকল মই কোৱেশ্চনটো আকৌ কৈ দি আছো 9 নম্বৰ যেটো কোৱেশ্চন আছে যে টেসলাৰ এসআই একক কি ইয়াৰ এনসাৰটো হ'ব সি নম্বৰ এনসাৰটো আছে চুম্বকীয় প্ৰবাহ ঘনত্ব সো বন্ধু-বান্ধৱীসকল 9 নম্বৰ কোৱেশ্চনটো আছিল টেসলাৰ এসআই একক হৈছে চুম্বকীয় প্ৰবাহৰ ঘনত্ব তাৰ পিছত 10 নম্বৰ যেটো কোৱেশ্চন আছে আলোকসজ্জাৰ এসআই একক কি বন্ধু-বান্ধৱীসকল ইয়াতে কিন্তু 4টা অপচন আছে
এনসাৰটো মই আপোনালোকক কৈ দি আছোঁ এনসাৰটো হ'ব বি নম্বৰত লাক্স আলোক হাজাৰ এছাই একক হৈছে লাক্স লাক্সটো মই স্পেলিং লিখি দিছোঁ LUX লাক্স বন্ধু বান্ধৱীসকল আকৌ কৈ দি আছোঁ যে আলোক হাজাৰ এছাই একক হৈছে লাক্স তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো এতিয়া মই আপোনালোকক কৈ দি আছোঁ যে পৰিবাহিতাৰ এছাই একক কি আপোনালোকে ইয়াতে চাব পাৰিছে 11 নম্বৰ যেটো কুৱেশ্যন মই আকৌ পঢ়ি শুনাই দিছোঁ যাতে আপোনালোকৰ মনত ৰখাৰ সুবিধাটো হয় যে পৰিবাহিতাৰ এছাই একক হৈছে সিমেন্স ইয়াতে আপোনালোকে চাব পাৰে পৰিবাহিতাৰ এছাই একক হৈছে সিমস তাৰপিছত 12 নম্বৰ যেটো কুৱেশ্যন আছে হেতু হৈছে পদাৰ্থৰ পৰিমাণৰ এছাই একক কি এইবিলাক কিন্তু বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবলৈ যত্ন কৰিব যে পদাৰ্থৰ এছাই এককটো হৈছে মোল আপোনালোকে চাব পাৰে বন্ধু বান্ধৱীসকল ইয়াতে যেটো সি নম্বৰ আছে হেতুই হৈছে মেইন আনসাৰ এটো হৈছে পদাৰ্থৰ পৰিমাণৰ এছাই একক হৈছে মোল MOL মোল তাৰপিছত বন্ধু বান্ধৱীসকল 13 নম্বৰ কুৱেশ্যনটো মই কৈ দিছোঁ যে সময়ৰ এছাই একক কি সময়ৰ এছাই একক হৈছে এ নম্বৰৰ আনসাৰ হয় এটো হৈছে সেকেন্ড সো বন্ধু বান্ধৱীসকল মই আকৌ কৈ দি আছোঁ যে সময়ৰ এছাই একক হৈছে সেকেন্ড তাৰপিছত 14 নম্বৰ যেটো কুৱেশ্যন আছে ভৰৰ এছাই একক কি আপোনালোকে চাব পাৰে আৰু এনে ধৰণৰ জিকে সমূহ পাবলৈ হলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব এই জিকে সমূহ যিকোনো কম্পিটিটিভ এক্সামত আহি থাকে সো ভৰৰ এছাই একক ইয়াতে আছে 3 নম্বৰ যেটো আছে হেতু হ'ব আপোনাৰ মেইন আনসাৰ কেজি বা কিলোগ্ৰাম 14 নম্বৰ যেটো কুৱেশ্যন আছিল বা 14 নম্বৰ কুৱেশ্যন আছিল সো বন্ধু বান্ধৱীসকল 14 নম্বৰ কুৱেশ্যনৰ মই আকৌ কৈ দি আছোঁ যে ভৰৰ এছাই একক কি ইয়াৰ আনসাৰ আছে সি নম্বৰত কিলোগ্ৰাম বা কেজি ভৰৰ এছাই একক হৈছে কেজি বা কিলোগ্ৰাম তাৰপিছত বন্ধু বান্ধৱীসকল 15 নম্বৰ যেটো কুৱেশ্যন আছে আপোনালোকে চাব পাৰে লেন্থৰ এছাই একক কি লেন্থ মানে দৈৰ্ঘ্যৰ এছাই একক কি বন্ধু বান্ধৱীসকল মই কুৱেশ্যনটো আকৌ কৈ দি আছোঁ যে দৈৰ্ঘ্যৰ এছাই একক কি আমি এইবিলাক সকলোৱে জনা দৰকাৰ যে দৈৰ্ঘ্যৰ এছাই একক হৈছে মিটাৰ দৈৰ্ঘ্য স্পেলিংটো যেই নহওক কিয় মই আপোনালোকক হেতু হেনেদৰে স্পেলিং কি আছে আপোনালোকে ধৰি ৰাখিব সো মোৰ দৈৰ্ঘ্যটো লিখাত অসুবিধা হৈছিল সেই কাৰণে মই ইংৰাজীত লিখি দিছোঁ যে লেন্থৰ এছাই একক হৈছে যেটো বি নম্বৰ অপচন আছে এটা আপোনালোকে চাব পাৰে বি নম্বৰ অপচনটো আছে মিটাৰ সো বন্ধু বান্ধৱীসকল যে লেন্থ বা দৈৰ্ঘ্যৰ এছাই একক হৈছে মিটাৰ মই আপোনালোকক আকৌ কৈ দি আছোঁ যে লেন্থ বা দৈৰ্ঘ্যৰ এছাই একক হৈছে মিটাৰ তাৰপিছত 16 নম্বৰ যেটো কুৱেশ্যন আছে যে চাপৰ এছাই একক কি বন্ধু বান্ধৱীসকল এইবিলাক কিন্তু জিকে বহুত ইম্পৰ্টেন্ট হয় বাৰে বাৰে এক্সামত আহি থাকে তাৰপিছত 16 নম্বৰ যেটো কুৱেশ্যন আছে চাপৰ এছাই একক কি সো বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক আনসাৰ এ নম্বৰত আছে আনসাৰটো হৈছে পাস্কেল ইয়াতে 4টা অপচন আছে কেলভিন ওম এম্পিয়াৰ কিন্তু ইয়াৰ যেটো শুদ্ধ উত্তৰ চাপৰ এছাই একক হৈছে পাস্কেল তাৰপিছত 17 নম্বৰ কুৱেশ্যন হৈছে ক্ষমতাৰ এছাই একক কি বন্ধু বান্ধৱীসকল ক্ষমতাৰ এছাই একক ইয়াতে চাব কেলভিন আছে ওৱাট আছে নিউটন আছে আৰু এটা তলফালে আছে ওম সো বন্ধু বান্ধৱীসকল ক্ষমতাৰ এছাই একক এটো খুবই ইম্পৰ্টেন্ট হয় জনা দৰকাৰ যেহেতু 4টা অপচনৰ শুদ্ধ উত্তৰটো আছে বি নম্বৰত ওৱাট ক্ষমতাৰ এছাই একক হৈছে ওৱাট এই কেইটা আপোনালোকে বহুতে মনত ৰাখিব WATT তাৰ মানে ক্ষমতাৰ এছাই একক হৈছে ওৱাট তাৰপিছত বন্ধু বান্ধৱীসকল 18 নম্বৰ যেটো কুৱেশ্যন আছে হেতু হৈছে কম্পনাঙ্কৰ এছাই একক কি কম্পনাঙ্ক মানে ফ্ৰিকুৱেন্সিৰ এছাই একক কি হেতু হয়তো আমি বহুতে নাজানো মই আনসাৰটো কৈ দিছোঁ হেতু হৈছে হাৰ্টজ HERTZ হাৰ্টজ হৈছে কম্পনাঙ্ক বা ফ্ৰিকুৱেন্সিৰ একক বা ফ্ৰিকুৱেন্সিৰ এছাই একক হৈছে হাৰ্টজ তাৰপিছত বন্ধু বান্ধৱীসকল 19 নম্বৰ যেটো কুৱেশ্যন আছে বলৰ এছাই একক কি ইয়াতে 4টা অপচন আছে এটা হৈছে নিউটন এটা হৈছে মল আৰু এটা হৈছে ওৱাট আৰু এটা হৈছে কেলভিন সো বন্ধু বান্ধৱীসকল ইয়াৰ যেটো সঠিক আনসাৰ হ'ব যে বলৰ এছাই একক হৈছে নিউটন সো আপোনালোকে মই মাৰ্ক কৰি দেখাই দিলো যদি এনে ধৰণৰ জিকে সমূহ ফিউচাৰ পাব বিচাৰে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব সো বন্ধু বান্ধৱীসকল তাৰপিছত 20 নম্বৰ যেটো কুৱেশ্যন আছে শক্তিৰ এছাই একক কি
ইয়াতে চাব চাৰিটা অপচন আছে এটা আছে কেলভিন এম্পিয়াৰ নিউটন আৰু জুল সো বন্ধু বান্ধৱীসকল মই কিন্তু ৰখি দিছো আপোনালোকে কমেন্টত জনাব যে শক্তিৰ এছআই একক কি মই আকৌ কৈ দিছো ইয়াতে চাৰিটা অপচন আছে কেলভিন এম্পিয়াৰ নিউটন আৰু জুল সো বন্ধু বান্ধৱীসকল এটো কিন্তু জনা খুবেই দৰকাৰ যে শক্তিৰ এছআই একক হৈছে জুল যেহেতু মই মাৰ্ক কৰি দেখাই দিলো বন্ধু বান্ধৱীসকল যে শক্তিৰ এছআই একক হৈছে জুল তাৰ পিছত 21 নম্বৰ কোৱেশ্চন হৈছে তাপৰ এছআই একক কি ইয়াতে বন্ধু বান্ধৱীসকল মই কোৱেশ্চন কৈ দিছো চাৰিটা অপচন আছে যে তাপৰ এছআই একক কি জুল আছে কেলভিন আছে ভল্ট আছে আৰু মোল আছে সো বন্ধু বান্ধৱীসকল তাপৰ এছআই একক হৈছে বি নম্বৰ এনসাৰটো শুদ্ধ হয় এটা আপোনালোকে মনত ৰাখিব যে তাপৰ এছআই একক হৈছে কেলভিন সো বন্ধু বান্ধৱীসকল আপোনালোকে এনে ধৰণৰ কোৱেশ্চন সমূহ মনত ৰাখিব এটা মই মাৰ্ক কৰি দেখাই দিলো যে তাপৰ এছআই একক হৈছে কেলভিন তাৰ পিছত হেকৰ যেটো কোৱেশ্চন আজিৰ যেটো হেক কোৱেশ্চন হেটো হৈছে বিদ্যুৎ প্ৰবাহৰ এছআই একক কি সো বন্ধু বান্ধৱীসকল এটো কিন্তু খুবই ইম্পৰ্টেন্ট হয় বিদ্যুৎ প্ৰবাহৰ এছআই একক কি আছে যেহেতু চাৰিটা অপচন আছে এম্পিয়াৰ কেলভিন জুল আৰু ওম সো বন্ধু বান্ধৱীসকল বিদ্যুৎ প্ৰবাহৰ এছআই একক হৈছে এম্পিয়াৰ এতে এইটো আছিল আজি লাষ্ট কোৱেশ্চন বন্ধু বান্ধৱীসকল বিদ্যুৎ প্ৰবাহৰ এছআই একক হৈছে এম্পিয়াৰ সো যদি ভিডিওটো ভাল পায় তেনেহলে বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব আৰু এনে ধৰণৰ কম্পিটিটিভ এক্সামৰ যিকোনো এক্সামৰ জিকে সমূহ পাবলৈ হলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু বান্ধৱীসকল আৰু ভিডিওটো ভাল পালে লাইক কৰি দিব আজি ভিডিও ইমানেই ধন্যবাদ